মই দেৱজিৎ কলিতা। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে কেইটামান কইনছ, যাক আমি অসমীয়া ভাষাত গোটা পইচা বুলি কওঁ। এই বিষয়ে মই আপোনালোকক জনাই আছোঁ। প্ৰথমে আপোনালোকক জনাওঁ যে এই ইউটিউব চেনেলটো মোৰ নতুন হয়, গতিকে ভিডিঅ'টোৰ তলত দেখা পোৱা ৰঙা আখৰৰ যিটো ছাবস্ক্ৰাইব বুটন আছে, এইটো নিশ্চয় দবাব, অনুগ্ৰহ কৰিছোঁ। এতিয়া মূল বিষয়টোলৈ আহোঁ। আপোনালোকক জনাব বিচাৰোঁ যে কেইটামান কইনছ মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে। এয়া কোনো এটকা দুটকাৰ বিষয়ে মই কোৱা নাই। হয়, আপোনালোকে ঠিকেই শুনিছে। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে 1000 টকীয়া গোটা পইচা, 500 টকীয়া, 200 টকীয়া, 175 টকীয়া, এনেধৰণৰ কেইবাটাও। এতিয়া মূল বিষয়টো হ'ল এই ধৰণৰ গোটা পইচাসমূহ লৈ আপোনালোক কিমান সুখী হ'ব পাৰে, ৰাইজ কিমান সুখী হ'ব পাৰে। যিহেতু দেখা গৈছে এনেধৰণৰ বৰ্তমান যিটো বজাৰত চলি আছে, গোটা 10 টকীয়া পইচাটোলৈকে চাওক, দোকানীয়ে ল'বলৈ অমান্তি হয়, গাড়ীত ড্ৰাইভাৰ হেণ্ডিমেনে ল'বলৈ অমান্তি হয়, বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে পকেটৰ পৰা কতবাৰ এনেধৰণৰ গোটা পইচা হেৰাই যায়। তেনেস্থলত এনেকুৱা যদি 1000 টকীয়া বা 500 টকীয়া পইচাটো, আপোনাৰ কষ্টৰ পইচাটো আপোনাৰ পকেটৰ পৰা কেনেবাকৈ হেৰাই যায়, আপোনাৰ কি অনুভৱ হ'ব, আপোনাৰ কেনেকুৱা লাগিব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কথাখিনি জনালোঁ। আপোনালোকে আপোনালোকৰ মতামত আগবঢ়াব বুলি আশা ৰাখিলোঁ। কমেণ্ট কৰিব, লাইক কৰিব, লগতে